কি বিচাৰিছ কৰণ? মৰিচিকা নে সোণৰ হৰিণ? আৰে মা দেউতা তোমালোক ঔষধ খাই উঠিলি যে? নহয় মানে একো খবৰ নিদিয়াকে আহিলে যে তোক বিচাৰি এইখিনি পালোহি। তোৰ লগৰ এজনে কয় তই বুলি নাচ গান কৰ, একো নজনাকে আহিলে যে তোক ছাৰপ্ৰাইজ দিম বুলি আহিলো। বল বল এতিয়া ৰুমলৈ। ৰুমলৈ কিয় ঔষধ খাই উঠিলি? নহয় মানে দেউতা ৰুমত নালাগে নেকি, হোটেলতে ভাল হ'ব। হোটেলত হোটেলত নাথাকো, তোৰ ৰুমতে থাকিম। বল। দেউতা ৰুমত মোৰ বন্ধু এজন থাকে, তোমালোকৰ দিগদাৰী হ'ব। দিগদাৰী হ'লেও তাতে থাকিম। বল। দেউতা তুমি ইমান ডেট কৰিছা কিয়? ডেট মই কৰোঁ সত্যৰ বাবে, ন্যায় আৰু যুক্তিৰ বাবে। মোৰ ৰুমত থকাক লৈ তুমি কি সত্য প্ৰতিষ্ঠা কৰিবা দেউতা? তইহে জানিবি, মই কেনেকৈ জানিম? নহয় মানে দেউতা মোৰ ৰুমত সঁচাকৈ এজন বন্ধু থাকে, তোমালোকৰ দিগদাৰী হ'ব তাত। কোন বন্ধু? বন্ধু মানে উৰিষ্যাৰ বন্ধু, বহুত দূৰৰ পৰা আহিছে। কি নাম? নাম মানে বসন্ত। বসন্ত মিছা কথা ক'বলৈ তোৰ লাজ নালাগিল? তোৰ বন্ধুৰ নাম বসন্ত নহয়, বাসনা। বাসনা চৌধুৰী। তাৰমানে তোমালোকে সকলোবোৰ জানিলা? অকল জনাই নহয়, সেই নৰক কুণ্ডত মাৰা বেপাৰে ভৰি থৈ আহিছো। আমি নিশ্চয়কৈ দেখি আহিছো তোৰ চৰিত্ৰৰ স্খলন। তই যে ইমান নিজ পশু দানৱৰ ঠাইলৈ নাহিব পাৰিবি সেয়া মই সপোনতো ভবা নাছিলো। আজি মোৰ নিজৰ ওপৰতে সন্দেহ হৈছে, তই মোৰ সন্তান হৱ নে নহৱ? মই তোমাক অবিশ্বাস কৰা নাই কান্তা, কিন্তু মোৰ নিজৰ ওপৰতে ধিক্কাৰ পৰিছে। ধিক্কাৰ পৰিছে মোৰ তেজৰ ওপৰত। দেউতা তোমালোকে জেদ কৰিছিলা আমাক বৰি কৰিবলৈ, কিন্তু মই জেদ কৰিছিলো বাসনাক মোৰ পত্নী কৰিবলৈ। পত্নী? পত্নী কাক কয় জানো? যিজনী নাৰীয়ে পতিক পৰমেশ্বৰ জ্ঞান কৰে তাকেহে পত্নী বুলি কয়। অভয় সহজে সপনে তোৰেই মংগল কামনা কৰে, তোৰ ভালৰ কাৰণে নিজ মন্দিৰত গৈ চাকি জ্বলায়। সেইজনী ছোৱালী থাকোতে তই আন কাৰোবাক পত্নী বুলি কৈছ? লাজ নালাগিল তোৰ? নালাগিল, নালাগিল। আভাক মই মোৰ পত্নী বুলি নাভাবো। তই নাভাবিলে হ'ব নেকি? অগ্নি সাক্ষী কৰি আভাৰ লগত তই বিয়াত বল। নামানো মই সেইবোৰ। প্ৰমাণৰ যদি সেই নৰক কুণ্ডত পচি পচি মৰ, ভুলতো তই মোৰ ঘৰত ভয় নথবি। আজিৰ পৰা তোৰে মোৰে সম্পৰ্ক ভৱিষ্যতে মোৰ পৰা এটকাও নিবিচাৰিবি। তোমাৰ টকা নহ'লেও হ'ব। হ'বতো, কিয় নহ'ব? কচাই পংকজ চৌধুৰী আছে, বাসনা আছে, তই চব মেনেজ কৰিব পাৰিবি। কিন্তু এটা কথা মই তোক কৈ থৈ যাওঁ, তোৰ পতন নেদেখাকৈ মই নমৰো। এই মানুহজনীৰ যদি কেতিয়াবা কিবা এটা হয়, চিতাত জুই জ্বলাবলৈ তই নাযাবি, কান্দি গুচাও কৰি। আচ্ছা বলা নামাতিবি নোখোৱাই। আচলতে তই মা বুলি মাতিলে এনেকৈ দিব লাগে। থুই